পাপৰি কি কৰি আছ? মই আছো আৰু ডিঙিটোতে মূৰটো লগাই কিনো কৰিবি। হয় নি? একেই মোৰো বুজিছ। বহুত দুখ বুজিছনে নাই? বিয়া আহি আছে ঘৰতে, এখনো নহয় দুখন। আজিকালি আকৌ বিয়া বুলিলে কিমান পাৰ্টি চলে তই বুজিছই নহয়। এই সংগীত বোলে, এই মেহেন্দি, এই পাৰ্টি চলে নহয়। কোনদিনাখন কিনো পিন্ধিম তাকে চিন্তা কৰি তাতেই পোৱা নাই বুজিছ। তাকে চিন্তা কৰি আছো কেনেবাকে ৰেণ্টতো কাপোৰ পাওঁ নেকি। মোৰ ভাল। মোৰ কপালখন বহুত ভাল নকবি আৰু। মোক স্বজন কৰাৰ পাছত ভগৱানে বহুত দিনলৈ কাকোৱে স্বজন কৰা নাছিলে। বিধাতাই জানানে নাজানা? আই দেউতা মানে ইয়াতহে ফোনটো লৈ অকল ফটা লেকচাৰবোৰ দি থাকে। মোৰ বদনাম সোপা গাই ফেনাই আছে। দিনটো খালি ফোনটো কাণৰ পৰা নুগুচাই। এই বোলে মাক, এই বোলে বাইক, এই বোলে আকৌ স্কুল ফ্ৰেণ্ড, আকৌ আজিকালি ফেচবুকৰ বোলে ব্ৰিক ফেন এসোপাও আহিল। ৰাস্তাই ঘাটে লগ পোৱা সোপা আছে। এই মুখা মানে কিনো আৰু দেই। অথনিৰ পৰা চাহ অকণ খুজি আছো, নাই, কাণ সাৰি নাই। তই কি গাই আছ গাই থাক, বকিয়া আছ নে গানে গাই আছ, যি কৰ কৰি থাক আৰু তই। অ'ৰা শুনিছানে নাই? ঐ ওলালেহি এইজনা মহাপুৰুষ। দিনৰ দিনটো ঘৰখনৰ কাম কৰি আজৰিয়ে নাপাওঁ। এতিয়া বোলো যিকণ আজৰি হৈছো লগৰজনীৰ লগতে অকণ কথা পাতোচোন ফোনতে। ফোনটো কাণত ল'বলৈ পালোহে ওলালহি ধুমকেতুৰ দৰে ক'ৰ পৰা আহি। গোটেইটো ৰেলখনৰ উকিটো মৰা দি মাৰিছেহি। শুনাচোন অ'। হেল্ল', পাপৰি, ৰাখচোন দে, মোৰ এই কাম এটা আছে। আইঅ বোপাটো কি হ'ল? এই ৰেলৰ উকিটো মৰা দি উকি আছেহি যে। য'তে থাকে ত'তে পায়হি অ'। আপোনাৰ হাত ভৰি নাই হা? চাহ অকণ দি খাব নোৱাৰেনে? হেৰি শুনিছেনে নাই? হেৰি নহয়, এই বিয়াও পালেহি নহয়। তাকে আলোচনা কৰি আছিলো লগৰজনীৰ লগত। কোনে কি পিন্ধিব। হেৰি, মোক আকৌ সন্ধিয়ালে কাপোৰ দুযোৰ দিব আকৌ দেই, আৰু লগতে গহনা চেট দুটাও দিব। এইফালে আকৌ এতিয়া হাঁহিটো মাৰিছে শুনা। কাপোৰৰ কথা ক'লেতো মন চন ফুচুলাই লৈছে সেয়া। নেপা চাহৰ কথা কৈ আছোতো। চাহকণৰ কথা আকৌ নুশুনা মেকচোন ধৰি। তেওঁ যে মোক পাত্তাই নিদিব। এই লোকৰ ঘৰত বিয়া আহিছে, আমাৰ ইজনী গাতে তত নাইকিয়া হৈছে। তাৰ বিয়া আহিছে, এই তেহেঁতকে এযোৰ কাপোৰ দিবলৈ নকওঁ ন কেলে। এইবোৰ মানে বিয়া মুখা পাতিছে, মোৰ মূৰতহে মাৰটো সোধাহি। এই কাপোৰ দুযোৰ লাগে, লগতে আকৌ অসমীয়া গহনা চেট এটাও লাগে। আনিবা ক'ৰ পৰা আনা, পিন্ধিবাহি। ইমানবোৰ কাপোৰ আছে নহয়, কি কৰিলা হেৰৌ? সেইগালকে পিন্ধিবাচোন। মই এইবোৰ একো দিবলৈ চিবলৈ নাই দেই। মোক এইবোৰ শুনাই নাথাকিবা হেই। ইমান গাল কাপোৰ গডেজত থবলৈ জেগা নাই, সেই সোপা কাপোৰৰ দাহি নমৰে। শুনিছানে নাই? তোমাক অথনিতে চাহ অকণ দিবলৈ কৈ আছিলো নহয়। কাৰ লগত ইমানকে ফেনাই আছিলা হেৰৌ? অকল দিনৰ দিনটো ফোনটোকে লৈ ফেনাই থাকিব। বিগ ফেন এসোপা গোটাই লৈছে লৈ এই মুখা। ঘৰৰ কাম বন কৰিবলৈ নাই, এই মুখা যে মই কেতিয়াবা লগ পোৱাহেঁতেন। শুনিছেনে নাই? মই আপোনাক কাপোৰৰ কথা কৈছিলো নহয়। কাপোৰ দিয়া কথা কৈ থকা নাছিলো নে? গোটেইটো যে একদম আওকণীয়া ভাওটো জুৰি যে পেটতে এগালমান বকি আছে, ভুৰভুৰাই আছে।
গোটেই সেইডাল এই বলিউডৰ এই এক্টৰটো গোটেই একদম লেবেলডাল দেখাই ঘূৰি ফুৰিছে মোৰ কথা নুশুনা আওকাণ কৰি পেলাই ওপৰলৈ চাইছে ওপৰত টিঙৰ ফুটা কেইটা ওলাইছে তাকে লিখিছে নি নে টিং কেইখন লগাইছে সেইটোকে চাই আছে এইজনী মানে এইখন মুখ নহয় যে গোটেইখন লাও পাত কচুপাত চলা দিছিলে অ এইজনী কথা কৈ মৰিলেহে হয় গোটেই মুখ নহয় জুই লগনি ছতে আৰু এইবোৰ লগত কথা পাতিব নাপায় দেই মই বুলিহে দেই মোক তুমি সাদিহে পাইছা হেৰো কি যে কৰি দিব লাগে তাকে কৰি দিওঁ যি কৰিব লাগে তাকে কৰি দিওঁ এই বোলে ফটো এখন মাৰি দিয়াহি এই বোলে ৰিল এটা বনাই দিয়কহি মানুহ চানুহ চাবলৈ নাই আৰু মানে এই মুখা আজিকালি লাজ চাজ বোলা বস্তুটো নাই মানুহৰ আগতো এই পোকে খোৱা গৰুটোৱে কামুৰি দি দৌৰি থাকে ইফালৰ পৰা সিফালে আৰু ফটো মাৰিবলৈ যিটোৱে দি থাকিব এবাৰ ইফালে চাব এবাৰ সিফালে চাব এবাৰ আকাশলে চাব এবাৰ পাতাললৈ চাব গোটেই বুঢ়া বান্দৰটো আদি গোটেইটো তাকে যদি মই ফটো এখন মাৰি নিদিওঁ যিখনে মুখ ফুলাব গোটেই ভালুকটো আদি গোটেই দিনটো তেনেকে কৰি ফুৰিব লাগিব ভাত খুৱাব তেতিয়া ফটো মাৰি নিদিলে সেইটো আশাতে ভাত আৰু চাহকণৰ আশাতে মই আৰু যি হয় কৰি থাককচোন বুলি ফটোখনকে মাৰি দিওঁ হৌৰা তোমাক মই এই গোটেইখিনি কৈ নিদিওঁ নে তুমি কোৱাচোন তুমি যে মোক এই চাহকণি দিব পৰা নাই এইখনে ৰিল নে ভিডিঅ' এইবোৰ কি ৰিল নে চিল ওলালে সেইবোৰ ইফালৰ পৰা সিফালে সেই বলিউডৰ হেমা মালিনী দৌৰি থাকিব এইখন বনায়ো মই এই মদ খোৱা মদাহীটো গোটেই পাছে পাছে দৌৰি থাক আৰু এই অভাগিনীয়ে মোৰ আৰু সেইখন কৈ কি যে কপালত লাগিল ঐ কি যে কপালত লটাৰী লগা দি লাগিল এইজনী কি কপালত লিখা আছিলে মোক তুমি পাইছা বুলিহে আকৌ দেই বেলেগ হোৱা হলে এইটো কোৰমাল বুলি তাৰ জোৰ পৰা আনিছিলে তাতে পেলাই থৈ আহিলেগেহেঁতেন কাৰ কথা কৈছে কাৰ কথা কৈছে এইজনা আপোনাক মই বুলিহে আকৌ খুৱাই আছো দেই ইমান দিনে নহ'লে আপোনাক কোনেও সহ্য নকৰে ধুমকেতুটো গোটেই ঘূৰি ফুৰিব গোটেই এখন কোনেও আপোনাক সহ্য নকৰে মই বুলিহে যে আপোনাক খুৱাই আছো ভাত চাহ মুখৰ আগতে খাবলৈ মোৰ পৰাহে পাইছে ভাত চাহকণৰ আশাতে এইখন কৰি ফুৰিছো নহ'লে মই তোমাৰনো পুকুৰে ফটো মাৰি এই ৰিল নে ফিল সেইখন বনাই ঘূৰি ফুৰিম নে পেটৰ ভিতৰত ভৰোৱাব নালাগে কি কৈ আছে ভালকে কওক এজনী গোটেইজনী মন্দিৰৰ ঘণ্টাটো বজাই দিয়ে বাজেহি অ ওলাই যোৱাই ভাল হ'ব এইজনীৰ লগত কোনোবাই মুখ চুপতি মাৰি থাকে নি ক'ৰ পৰা যে উঠাই আনিলো মই ক'ৰ কথা আনি ক'ত জোৰা লগাবহি ঠিকেই নাই এই মুখা মানে মুখখন মেল খালে আৰু জাপ নেখায় যাওঁহে ক'ত পেলাইছে মোৰ কথাটো শুনি নাযায় কেলে এতিয়া পেলালে হ'বনে ঘূৰি আহক ভাত চাহ মুখৰ আগত আপোনাক খুৱাম আজি